হয় আজি অসমৰ বিভিন্ন ঠাইতে আমি ড্ৰাগ ডিষ্ট্ৰাকশ্যন কৰি আছোঁ আৰু ইয়াত আজি আমি CID ফালৰ পৰা আৰু প্লাছ চিটি পুলিচে জইণ্টলি আমি ড্ৰাগছ ডিষ্ট্ৰয় কৰি আছোঁ। CIDৰ ফালৰ পৰা আমাৰ দুটা ভেনিউ আছে, কফ চিৰাপো আছে, এটা চন্দ্ৰপুৰত আছে। কফ চিৰাপ হ'ব 17,781 আৰু ইয়াত আমি গাঞ্জা 154 kg 500 grams আৰু ফৰেন চিগাৰেটছ 80,000।